hello everyone, welcome back to my life friend of বাহিৰৰ ভিউটো চাবা অকণমান মুখখন ধুই লওঁ এতিয়া যিহেতু মূৰত যদি তেল লগাওঁ বাপৰি এনেকুৱা বেমাৰী যেন লাগে কালি যে মূৰ বিষাইছে গোটেই মূৰটো বিষালে বেলেগ কথা মানে এক চাইডে বিষাইছে ৰাইট চাইডে ৰাইট চাইডে এনেকুৱা মূৰ বিষাইছে না থাকিব নোৱাৰি তাৰপিছত তেল খানিলোঁ আৰু যে কালি কেনেকুৱা গৰম বাপৰে বাপ ৰাতি যোৱাকালি ৰাতি শোৱাৰ আগমুহূৰ্তত ৰাতি 11টা বজাত গা ধুইছোঁ 11টা বজাত গা ধুই মেলি গৈছোঁ 4:30 12টা বাজি গ'ল তাৰপিছত ৰাতিপুৱাই শুই উঠিয়ে গা ধুইছোঁ আহিছোঁ চিধা ব্ৰাছ কৰিছোঁ আৰু একদম ঠাণ্ডাটো ঠিকছে লাগিছে এনেকুৱাই গৰম মানে উঠা হৈ গ'ল এতিয়া যাওঁ যিহেতু কমিউনিটি যে চাহ অকণমান মুখলৈকে মনটো শান্তি নালাগিব লাইটটো অফ কৰি লওঁ তাৰ আগতে দৰজাখন জনাইছোঁ মোৰ আজি এই ব্লগটোলৈ যিহেতু আজি এই ব্লগটো মই আৰম্ভ কৰিছোঁ আবেলিৰ পৰা কাৰণ দিনটোৰ খুব ব্যস্ততা আৰু সেইকাৰণে একো ভিডিঅ' দিব পৰা নাই চ' আজি কি নহওক এতিয়া যাম কিটচেনত বোলো চাহ অকণমান বনাই লওঁ আৰু এটা কথা বাকী ভিডিঅ'টি চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে ভাল এটা লাইক কৰি দিব যিসকলে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোৱাকালিৰে কাপোৰ সেনেকৈয়ে আছে এইবিলাক সেনেকৈয়ে আছে কাপোৰ কানি যাবা নাই তাৰপাছত এয়া হৈছে ফ্লিপকাৰ্টৰ পৰা মই কেইযোৰমান শাৰী লৈছিলোঁ তিনিখন শাৰী লৈছিলোঁ সেই তিনিখন শাৰী মই দেখুৱাম বাৰু এনেকৈ পেলাই থোৱা আছে সেই লোৱা দিনাখনৰ পৰা এনেকৈ পেলাই থোৱা আছে না চিলোৱা কিবা কিবি গৈছিলোঁ টেইলাৰৰ ওচৰত বাপৰে ব্লাউজ মানে শাৰী ব্লাউজ এইবিলাক বহুত দিন মই চিলোৱা নাই ইয়াতে সেইদিনাখন সুধিবলৈ গ'লোঁ হ'ল 3-4 দিনমান যে ব্লাউজ চিলাবলৈ কিমান লয় এটা ব্লাউজ চিলাবলৈ 450 লয় তো মানে তিনিখন শাৰীৰ ব্লাউজ চিলাবলৈ মোক বহুত লাগিব এনেও মোৰ ঘৰ যাবলৈ মোৰ মানে হাতত পইচা নাই বাকী 15 তাৰিখে এটা প্ৰগ্ৰাম আছে ঘৰৰ ওচৰত বিহুৰ প্ৰগ্ৰাম যাবলৈ ইমান ইচ্ছা আৰু সেইদিনাখন মানে মোৰ ভণ্টি বিহু নাচিব মানে তাইৰ লগৰ ছোৱালী তাই মানে ডান্স কৰিব চ' মানে তাইৰ ডান্সটো চাবলৈ মই বেছি এক্সাইটেড আৰু মানে গুৱাহাটীৰ পৰা যাম অকল এদিনৰ প্ৰগ্ৰাম চাবলৈ সেই মৰিয়নিত উপায় নাই বাকী ব'লক কিচেনত যাওঁ বাকী মোৰ চুৰ নাচ চৰু এনেকেই থাকক
মানে কি হয় মোৰ চুলি তুলিবোৰ এনেকৈ ক্লিপ মাৰি থ'লে এনেকৈ উভতাই মাৰি থ'লে বা এনেই মেলি থ'লে মোৰ খুব শান্তি লাগে। যদি ফনিয়াই মেলি থওঁ তেতিয়া মোৰ এনেকুৱা অশান্তি লাগে যেন মানে জাষ্ট এনেকৈ কৰি থ'লে মোক ভাল লাগে, শান্তি। আৰু লগতে আপোনালোকৰ মানে যি যে মই ৰেচিপিটো বনাইছিলোঁ সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। সেই ৰেচিপিটো চাই আপোনালোকে কেনে পালে, মানে আপোনালোকে তেনেকুৱা খাই পাইছেনে? মই নাই। আৰু যিহেতু মই ইয়াত থাকোঁতে আইতাৰ পৰাও বহুতখিনি ৰেচিপি মই শিকিবলৈ পাইছোঁ। আইতাই বহুত কিছুমান মোক শিকাই দিয়ে, কৈ দিয়ে, যিহেতু আইতাই বনাব নোৱাৰেতো, তো আইতাই মোক কৈ দিয়ে, তো মই বনাওঁ, খাবলৈ বিৰাট টেষ্টি হয়। মানে কিছুমান বস্তু মইতো লাইফত খায়েই পোৱা নাই, মানে খাইতো পাইছোঁ, মানে সেইটো টাইপত মই বনাই পোৱা নাই। চ' আইতাই কিছুমান ৰেচিপি দিয়ে খুব ধুনীয়া, খুব টেষ্টি হয়। আৰু সেইখিনিয়ে মানে ভাবোঁ যে মোৰ কাৰণে প্ৰথম নতুন, যিহেতু মানে সেইটো চাগে আপোনালোকে মানে তেনেকৈ আগতে খাই পাইছে বা সেইখিনি জানে, তথাপিও মোৰ কাৰণে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, সেইবাবে মই আপোনালোককো মানে শ্বেয়াৰ কৰোঁ, মানে ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখুৱাৰ চেষ্টা কৰোঁ। চবলৈ বেছি কথা একো নকওঁ, কিচেনত যাওঁ।
আৰু ঢাকি গেছৰ ষ্ট্ৰীমটো আপোনালোকে একদম কমাই দিব। কমাই দিয়াৰ পাছত মাজে মাজে ৰঙালাওকেইডোখৰ মানে লুটিয়াই দিব। আৰু যেতিয়া অকণমান জ্বলা নিচিনা হ'ব, অকণমান মানে সিজিব আৰু লগতে অকণমান জ্বলা নিচিনা হ'ব, ঠিক সেইটো সময়ত আপোনালোকে নমাই দিব। মই বিশেষ একো নকওঁ, ভিডিঅ'টি আপোনালোকে নিজে চাই যাব। হেল্ল' এভৰিৱান, আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টৰ জৰিয়তে জনাব, আৰু ভাল পালে এটা লাইক কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে চায়। চ' আজিৰ যোনটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, সেই ৰেচিপিটো আপোনালোকে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰি চাব। অলৰেডি আপোনালোকে জানে চাগে বা এনেকৈ খাই পাইছে চাগে, নিশ্চয় পাইছে। চ' মানে মোৰ বাবে প্ৰথম, সেইবাবে ভাবিলোঁ যে মইতো ট্ৰাই কৰিছোঁ, লগতে আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ আজিৰ ভিডিঅ'টো চাই ভাল পালে, নিশ্চয় ভাল পাইছে। চ' বিশেষ আৰু ক'বলৈ তেনেকুৱা একো নাই। আজিৰ ভিডিঅ'তে ইমানতে শেষ কৰোঁ। অহাকালি লাইভত লগ পাম। চ' বাই বাই।